Hello students, welcome to your classes. যিসকল ষ্টুডেণ্টে মোৰ লগত কণ্টিনিউ ক্লাছ কৰি আছে তেওঁলোকে গম পাইছে যে আমি তথ্যৰ ব্যৱহাৰ চেপ্টাৰটো পঢ়ি আছোঁ অনুশীলনী 3.3 পাইছোগৈ আৰু যিসকল আজি নতুনকৈ আহিছে তেওঁলোকক জনাও যে আমি তথ্যৰ ব্যৱহাৰ পাঠটো খণ্ড অনুযায়ী এটা এটাকৈ দি আছোঁ আৰু আজি আমি অনুশীলনী 3.3 আৰম্ভ কৰিম আৰু তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'সমূহ প্লেলিষ্টত গৈ গোটেইবোৰ চোৱা তেতিয়াহ'লে তোমালোকে গম পাবা যে আমি কিমানখিনি পঢ়ি আছোঁ আৰু তোমালোকে সেই বিষয়ে অধ্যয়ন কৰিবলৈ পাৰিবা গতিকে আজি আমি আহাচোন অনুশীলনী 3.3 টো আৰম্ভ কৰোঁ 3.3 ৰ 1 নম্বৰ কোৱেশ্যনটো আছিলে এখন বিদ্যালয়ৰ বিভিন্ন খেল ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দণ্ডলেখৰ সহায়ত দেখুওৱা হৈছে লেখটো অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা এইটো এটা লেখ দিয়া হৈ আছে আৰু এটা স্কেল কি দিছে 1 একক ইকুৱেল 10 জন ছাত্ৰ-ছাত্ৰী মানে এইবিলাক যে ইয়াৰ পৰা ইয়ালৈ 1 একক এবোৰ এটা এটা একক এই এটা এটা এককত আছে 10 জনকৈ ছাত্ৰ-ছাত্ৰী অৰ্থাৎ এখিনি পৰা এখিনিলৈ 10 এখিনি পৰা এখিনিলৈ 10 10 এনেকুৱাকৈ আছে অৰ্থাৎ 10 20 30 40 50 60 এনেকৈ ছাত্ৰ-ছাত্ৰী সংখ্যাবোৰ আছে আৰু ইফালে ক্ৰিকেট খেল ফুটবল খেল কাবাডী খেল দৌৰ এবোৰ দিয়া হৈ আছে তাৰপিছত কোৱেশ্যন কেইটা কি সুধিছে চোৱা এতিয়া তোমালোকে এইটো বুজি পালা যে ক্ৰিকেট খেল 4 লৈকে গৈছে অৰ্থাৎ 40 ফুটবল কিমান জন 60 জন কাবাডী আছে 45 জন দৌৰ আছে 50 জন এবোৰ মানে ইমান সংখ্যক ল'ৰা ছোৱালীবিলাকে এইবিলাক খেল ভাল পায় তেতিয়াহ'লে তোমালোকক 1 নম্বৰ কোৱেশ্যনটো সুধিছে কিমান গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ফুটবল খেল ভাল পায় এতিয়া এইটো চাই ক'ব নোৱাৰিবা জানো ফুটবল খেল 60 গৰাকী ছাত্ৰ-ছাত্ৰী মানে 60 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ফুটবল খেল ভাল পায় তাৰপিছত 2 নম্বৰত আছিলে যে কি চাৰিওবিধ খেল ভাল পোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান এবিধ দুবিধ তিনিবিধ চাৰিবিধ এই গোটেইকেইটা কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে কি হ'ব 40 60 100 এই দুটা হ'ব 95 অৰ্থাৎ 195 টোটাল ষ্টুডেন্ট 195 গোটেইকেইটা তোমালোকে যোগ কৰি দিব লাগিব এইকেইটা তাৰপিছত 3 নম্বৰ কোৱেশ্যনটো কৈছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম ভাল পোৱা খেল দুবিধৰ মাজত ছাত্ৰ-ছাত্ৰীৰ পাৰ্থক্য কিমান আটাইতকৈ বেছি কি ফুটবল 60 আৰু আটাইতকৈ কম ক্ৰিকেট 40 সো পাৰ্থক্যটো কি হ'ব 60 - 40 = 20 তো এনে ধৰণে তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই কোৱেশ্যন কেইটা কৰিবলৈ পাৰিবা তাৰপিছত কোৱেশ্যন নম্বৰ বি টো দিয়া হৈ আছে কি গণিতৰ পৰীক্ষাত 60 65 70 75 80 100 নম্বৰ ভিতৰত এই নম্বৰসমূহ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হৈছে এইটো দণ্ডচিত্ৰ দিয়া হৈ আছে 60 নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এইবিলাক 65 পোৱা ছাত্ৰ-ছাত্ৰী ইমান এনেকৈ এইবোৰ দিয়া হৈ আছে ইয়াত কি দিয়া হৈছে 1 একক ইকুৱেল এজন ছাত্ৰ-ছাত্ৰী অৰ্থাৎ 0 পৰা 1 লৈ 1 একক আছে নহয় ইয়াতে এজন ছাত্ৰ-ছাত্ৰী এতিয়া এইখিনি তোমালোকে বুজিলা যে 60 নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী কিমান 4 জন আৰু 65 নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী 6 জন 70 পোৱা ছাত্ৰ-ছাত্ৰী 4 জন 75 পোৱা 5 জন 80 পোৱা 3 জন এতিয়া 1 নম্বৰ কোৱেশ্যনটো কৈছে কিমান জন ছাত্ৰ-ছাত্ৰীয়ে 70 তকৈ বেছি নম্বৰ লাভ কৰিছে 70 তকৈ বেছি অৰ্থাৎ 70 নহয় তাতকৈ বেছি 70 পাইছে 4 জনে 70 তকৈ বেছি কিমান এই দুটা হ'ব 75 পাইছে 5 জনে 80 পাইছে 3 জনে অৰ্থাৎ 5 আৰু 3 যোগ কৰি দিব লাগিব তোমালোকে কি লিখিবা 70 তকৈ বেছি নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 5 + 3 5 + 3 মানে কি হ'ব 8 আঠজন ছাত্ৰ-ছাত্ৰীয়ে 70 তকৈ বেছি নম্বৰ লাভ কৰিছে তো 2 নম্বৰ কোৱেশ্যনটো সুধিছিলে কেইজন ছাত্ৰ-ছাত্ৰীয়ে সমান নম্বৰ লাভ কৰিছে আৰু কিমান এই কোৱেশ্যনটো অকমান ইফাল সিফাল হৈ আছে কোৱেশ্যনটো এনেকুৱা হ'ব লাগিছিল কেইজন ছাত্ৰ-ছাত্ৰীয়ে আটাইতকৈ বেছি সমান নম্বৰ লাভ কৰিছে আৰু কিমান হেমতে হ'ব 65 নম্বৰটো আটাইতকৈ বেছি ল'ৰা ছোৱালীয়ে পাইছে মানে 6 জন ছাত্ৰ-ছাত্ৰীয়ে আটাইতকৈ বেছি 65 নম্বৰটো পাইছে গতিকে এইটো হ'ব কিমান হ'ব এইটো 65 আৰু সমান নম্বৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো 6 জন ছাত্ৰ-ছাত্ৰীয়ে 65 নম্বৰটো সমানভাৱে পাইছে তো এইটো এনেকুৱা হ'ব তাৰপিছত 3 নম্বৰ কোৱেশ্যনটো কৈছে 65 আৰু 75 এই নম্বৰ দুটা লাভ কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 65 আৰু 75 65 পাইছে 6 জনে 75 পাইছে 5 জনে হল একেবাৰে সিম্পল একেবাৰে সহজ তোমালোকে এইকেইটা লিখি ল'বা এতিয়া আহাচোন আমি কোৱেশ্যন নম্বৰ 2 টো চাওঁ কোৱেশ্যন নম্বৰ 2 ত কৈছে সাঁতোৰৰ প্ৰশিক্ষণ কেন্দ্ৰ এটাত যোৱা 5টা বছৰ নামভৰ্তি কৰা প্ৰশিক্ষাৰ্থীৰ সংখ্যা তলত দিয়া ধৰণৰ বছৰবোৰ দিয়া আছে 2014 চনত ইমানজন প্ৰশিক্ষাৰ্থী
15 চনত ইমান 16 চনত ইমান 17 চনত ইমান 18 চনত ইমান এতিয়া উপযুক্ত স্কেল ব্যৱহাৰ কৰি এটা দণ্ডলেখ প্ৰস্তুত কৰা লগতে তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া প্ৰথম আমি কি কৰোঁ এটা দণ্ডলেখ লিখি লওঁ এটা বছৰ দিয়া হৈছে আৰু প্ৰশিক্ষাৰ্থী সংখ্যা আমি কি কৰিম এইটো সাইডত তলৰ অনুভূমিক সাইডটোত আমি বছৰবিলাক দিম 2014 2015 2016 17 18 এনেকৈ আমি ইয়াতে বছৰবিলাক দিম আৰু ইফালে ছাত্ৰ ছাত্ৰীৰ সংখ্যাবোৰ লিখিম গতিকে আমি দণ্ড চিত্ৰটো আকৌ আহাচোন ওকে আমি কোৱেশ্চনটো আঁকিবৰ কাৰণে অনুভূমিক আৰু উলম্ব দুডাল ৰেখা আঁকি ল'লোঁ অনুভূমিক ৰেখাডালত আমি এই বছৰবোৰ দিলোঁ 2014 15 16 17 18 আৰু ইয়াতে আমি এইটো সাইডে দিলোঁ প্ৰশিক্ষাৰ্থী সংখ্যা 1 2 3 4 5 6 7 8 এতিয়া কথা হ'ল আমি স্কেল কি ল'ম ইয়াতে চোৱা মানবিলাক কি আছে 650 700 450 500 600 এনেকুৱা ধৰণৰ আছে ইয়াত যদি আমি 100 200 300 400 এনেকুৱাকৈ লৈ লওঁ তেতিয়া আমাৰ সহজ হ'ব অৰ্থাৎ আমি এটা ঘৰত যদি 100কে লওঁ তেতিয়া তাৰ আধা আমি 50 ইউজ কৰিব পাৰিম হয়নে গতিকে এক এককত যদি আমি কি ধৰি লওঁ 100 বুলি ধৰি লওঁ তেতিয়া আমাৰ কি হ'ব 100 জন প্ৰশিক্ষাৰ্থী তেতিয়া আমাৰ সহজ হ'ব কাৰণ আমি ইয়াতে 100 ইউজ কৰিব পাৰিম আৰু মাজতে 500 ইউজ কৰিব 50 ইউজ কৰিব পাৰিম হল এতিয়া এক নম্বৰত কি আছে 2014 চনত 650 আছে গতিকে আমি 2014 ত 650 আঁকিব লাগিব তে 650ৰ কাৰণে আমি ক'ত পাম ইয়াতে 600 এই মাজতে 50 সো আমি যদি স্কেল সহায়ত চাওঁ এইখিনিতে ঠিক মাজতে এনেকুৱা মাজত সো আমি তালৈকে যাব লাগিব এইখিনিলৈকে এইখিনিত আমি কি পাম 650 হল এইটো আমি সৰি ভুল হৈ গৈছে 650 ইয়াত হ'ব একদম ভুল হৈ গৈছে এইখিনি যাব মাজত এইটো তোমালোকে কাৰেক্ট কৰি ল'বা মই পেনেৰে আঁকি দিলোঁ নহয় সেইকাৰণে তোমালোকে পেঞ্চিলে আঁকিব লাগে কেতিয়াবা ভুল হৈ যায় এইখিনি নহয় 600 ইয়াতে 650 এইখিনিতে অৰ্থাৎ 650 তোমালোকে পেঞ্চিলে আঁকিবা তেতিয়া এইবোৰ মুচি দিব পাৰিবা তাৰপিছত 2015 চনত আছে 700 2015 চনত 700 গতিকে 700 আমি ক'ত পাম এইটো হয় নহয় একদম আমি ইয়াতে স্কেলে তোমালোকে এনেকৈ চাই ল'বা এইখিনিতে 700 পাবা তো 700 কাৰণে তোমালোকে ইয়াতে স্কেল লৈ 700 জুখিবা ধুনীয়াকৈ তাৰপিছত এইটো ক্লোজ কৰি দিবা হল এইটো হ'ল 700 তাৰপিছত 2016 চনত আছে 450 2016 চনত আছে 450 অৰ্থাৎ এই মাজত আহিব এইখিনিত এইটো 400 এট 450 got it তো আমি ক্লোজ কৰি দিম ইফালে 450 দিলোঁ তাৰপিছত আছে 500 আৰু 600 500 600 এটা আমি পুট কৰি দিওঁ পটককে সো 450 আছিলে এটো হল 500 এটো হল 600 হল সো তোমালোকে এনে ধৰণে গুটে গিটা আঁকিব পাৰিবা আঁকি হোৱাৰ পিছত এতিয়া আমি কোৱেশ্চন কেটা লৈ আহাচোন কোৱেশ্চন কেটাত কি খুলিছিল এক নম্বৰত কৈছে আটাইতকৈ বেছি প্ৰশিক্ষাৰ্থী কোনটো বছৰ এটা আটাইতকৈ বেছি কোনটোত আমি গমে পালো 2015 চনত লিখিবা এটো 2015 চন বুলি লিখিবা তাৰ পিছত দুই নম্বৰ লিখছে 2014 15 আৰু 16 তিনিটা বছৰত নামভৰ্তি কৰা মুঠ প্ৰশিক্ষাৰ্থী সংখ্যা কিমান 2014 15 16 14 15 16 এটা কি কৰিব লাগিব যোগ কৰিব লাগিব হয় এই তিনটা যোগ কৰিলে কিমান পাবা এটো আৰু এটো যদি কৰা 700 1100 1100 এৰ লগত 700 দিলে 1800 সো এই তিনটা যোগ কৰিলে তোমালোকে 1800 পাবা সো দুই নম্বৰটো आंसर হ'ব 1800 কেনে কৰি দিবা হ'ব একদম সিম্পল এনে ধৰণে তোমালোকে ছবিটো আঁকি ধুনীয়াকৈ কৰিব পাৰিব লাগিব ওকে ওকে আমি কোৱেশ্চন নম্বৰ 3 টো সলভ কৰো আহাচোন কোৱেশ্চন নম্বৰ 3 টোত আছিল যে কি তলত বিভিন্ন ৰং ভাল পোৱা আৰু বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ এখন তালিকা প্ৰস্তুত কৰা হ'ল তাৰ পৰা কি কৈছে এইবোৰ দিয়া আছে নীলা সেউজীয়া ৰঙা বেঙুনীয়া ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নীলা দুটা আছে সেউজীয়া দুটা আছে বেঙুনীয়াও দুটা আছে ৰঙাও দুটা আছে তে উপযুক্ত স্কেল ব্যৱহাৰ কৰি উক্ত তথ্যৰ পৰা দ্বৈত দণ্ডলেখ অংকন কৰা অৰ্থাৎ প্ৰতিটোতে দুটা দুটা আছে এই কাৰণে আমি কি কৰিব বলে
কি কৰিব লাগিব দ্বৈত দ্বন্দ্বলেখ আঁকিব লাগিব ওকে এটা দ্বৈত দ্বন্দ্বলেখ মই আঁকিব শিকাইছিলো নহয় এতিয়া কিমান লবা সো স্কেলটো কিমান লবা স্কেলটো তোমালোকে এটা ম্যাক্সিমাম 5 ৰ পৰা এটা 14 লৈকে আছে হয় সো তোমালোকে যদি ইয়াতে 1 কৈ ধৰা তেতিয়াহলে তোমালোকে 15 লৈকে যাব লাগিব 15 আছে ম্যাক্সিমাম 1 2 3 4 এনেকৈ উলম্ব দিশটোত 15 লৈকে যাব লাগিব বহুত দীঘল হৈ যাব যদি 2 2 কৈ লৈ লোৱা তেতিয়া অলপ ছুটি হ'ব হা 2 2 কৈ লৈ ললে অলপ সৰু হ'ব আৰু তলৰ ফালে আমি এই ৰংসমূহ দি দিম হা সো তোমালোকে যেতিয়া এটো আঁকিবা তেতিয়া এফালে কি লম আমি ৰংবিলাক লম আৰু এফালে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এতিয়া 1 2 3 4 আমি 8 লৈকে দিলু আৰু এটা এককত আমি কি কৰি দিলম আমি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দুজনকে দিম দুজন ছাত্ৰ-ছাত্ৰী হল এটা এককত আমি কি লম দুজন ছাত্ৰ-ছাত্ৰী 0 ৰ পৰা 1 লৈ 1 তাতে দুজন থাকিব হল এতিয়া 1 নম্বৰত আছে নীলা আছে 14 জন আৰু ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 14 জন বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 7 জন সো আমি একেলগে সোমাই দিম প্ৰথম আমি 14 জনটো দিও তে নীলা আমি দুটা বাৰ বনাব লাগিব নহয়তে সব দুটা দুটা হবে বুৰ দুটা মাজত খালি দিম আকৌ দুটা হেনেকৈ কৰি দিম সো প্ৰথম আমি 14 ৰ কাৰণে কত যাব লাগিব একদম 7 লৈ যাব লাগিব হয়নে ইয়াৰ পৰা আমি 7 লৈ এইখিনিত 7 আছে নহয় আমি 7 পালো তাৰ পিছত এফালেও আমি এনেকৈ দি এইটো আমি 7 কৰিলো হল তাৰ পিছত বেয়া পোৱা ছাত্ৰ-ছাত্ৰী কিমানটা আছিল বেয়া পোৱা ছাত্ৰ-ছাত্ৰী আছিল 7টা গতিকে 7 আমি কত সোমাব লাগিব 2 4 6 8 ইয়া অকমান কম হ'ব ইয়াৰ মাজত ইয়াৰ পৰা আহিব নহয় হিচাপটো এটা 2 কে আছে 1 সেমি 2 4 6 এটা 8 এইখিনতে হ'ব 7 সো আমি দুটা ইয়াতে লগ লগাই দিম এইটো লগত হল ঠিক তেনেদৰে আমি যেনেকৈ আগতে কালাৰ কৰি দিছিলো এনেকৈ বেলেগ বেলেগ মাৰ্ক দিছিলো ঠিক তেনেদৰে এটো বেকা কৰি এনেকৈ মাৰ্ক কৰিবা আৰু হিফালৰটো ধৰা সিধা কৰি মাৰ্ক কৰি দিবা হ'ব সো এনেকৈ মই মাৰ্ক কৰি দিছো তোমালোকে ধুনিয়াকৈ পেন্সিলৰ সহায়ত মাৰ্ক কৰি দিবা এটো আমি এনেকৈ দিছো সিধা সিধা কৈ ওপৰতে তোমালোকে লিখি দিব লাগিব এটো আছিল 14 জন আৰু ইয়াতে 7 জন ছাত্ৰ-ছাত্ৰী এতিয়া আমি হেউজিয়া চাওঁ আছোন হেউজিয়াত কিমান জন আছে হেউজিয়া আছিল 15 জন আৰু 10 জন সো প্ৰথম আমি 15 জন চাওঁ 15 জন এটা আমি 1 সেন্টিমিটাৰ সহায়তে চাম আৰু 2 4 6 8 10 12 14 16 এই হিনতে হ'ব 15 15 আমি হিনিত পাই যাম ওকে চাই যাবা ভালকে এব 15 হল এটো তাৰ পিছত ই লগৰটো আছে 10 10 ৰ কাৰণে আমি কি কেটা যাব লাগিব 5টা যাব লাগিব যেহেতু 2 2 কে আছে 2 4 6 8 10 হল এতিয়া আমি এই দুটা জয়েন কৰি দিম ওপৰত হল এটো এটা জয়েন কৰি দিলু তাৰ পিছত এটো জয়েন কৰি দিলু আৰু ইয়াতে আমি কি লিখি দিম ওপৰত লিখি দিম 15 10 তাৰ পিছত এটো এনেকৈ মাৰ্ক কৰি দিম হল এনে ধৰণে মাৰ্ক কৰি দিলু এতিয়া বাকি দুটাও আমি আকৌ আহাচোন ঠিক তেনে ধৰণে ওকে আমি এটা গুটেকেটা দি ললো গুটেকেটা দি লোৱাৰ পিছত ছবিটো আমাৰ এনে ধৰণৰ হল সো তোমালোকে ভালকে নিজাকৈ এবাৰ প্ৰেক্টিস কৰি চাবা বস্তুটো তেতিয়া ধুনিয়াকৈ বুজি পাবা সো 3 নম্বৰ কোৱেশ্চনটো এটোৱে কাম আছিল বেলেগ একো কৰিবলগীয়া নাই জাস্ট দ্বৈত লেখটো অঙ্কন কৰিব লাগে সো 3 নম্বৰ কোৱেশ্চনটো সম্পূৰ্ণ হৈছে তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো আছিল এজন ছাত্ৰই ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ চাৰিওটা মূল্যায়নত 200 নম্বৰৰ ভিতৰত লাভ কৰা নম্বৰসমূহ তলত দিয়া হল উপযুক্ত স্কেল ব্যৱহাৰ কৰি এটা দ্বৈত দ্বন্দ্বলেখ অঙ্কন কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া সো এইখিনিৰ পৰা দ্বৈত দ্বন্দ্বলেখ আঁকিব লাগে হা সো দ্বৈত দ্বন্দ্বলেখ এতিয়া কেবাটাও শিকাই দিলু মোৰ বোধে তোমালোকে এটো হোমৱৰ্ক কৰিব পাৰিব লাগে হা এটো হোমৱৰ্ক কৰিব লাগিব তোমালোকে ইয়াতে তলৰ ফালে যেনেকৈ আমি বিষয়বোৰ ইয়াৰ আগৰটো কৰিছো ঠিক তেনেদৰে ইংৰাজী গণিত বিজ্ঞান অসমীয়া সমাজ বিজ্ঞান এবোৰ তলৰ ফালে লিখিবা অনুভূমিক ৰেখাডালত আৰু উলম্ব ৰেখাডালত সংখ্যাবোৰ যাব হা ষষ্ঠ সপ্তম একেলগে সমাব ষষ্ঠ সপ্তম একেলগে সমাব গণিতটো দুটা হ'ব ইংৰাজীটো দুটা বাৰ হ'ব দ্বন্দ্ব হ'ব গণিতত দুটা দ্বন্দ্ব হ'ব বিজ্ঞানত দুটা দ্বন্দ্ব হ'ব তেনেকৈ দ্বন্দ্ববিলাক হ'ব
তাৰপিছত তলৰ প্ৰশ্নকেইটা তোমালোকে ছবিটো যেতিয়া আঁকিবা তেতিয়া ধুনীয়াকৈ ক'ব পাৰিবা কোনটো বিষয়ত ছাত্ৰজনে আটাইতকৈ উন্নত ফল দেখুৱাইছে কোনটো বিষয়ত কৃতকাৰ্যতাৰ স্তৰ একেবাৰে নিম্ন সৰ্বাধিক নম্বৰ পোৱা বিষয় আৰু শ্ৰেণীটো কি সেইকেইটা তোমালোকে দ্বন্দ্বটো যেতিয়া আঁকিবা দ্বন্দ্বটো আঁকাৰ পিছত ধুনীয়াকৈ ক'ব পাৰিবা সো এইটো তোমালোকলৈ মই হোমৱৰ্ক কৰিছোঁ 5 নম্বৰ কুৱেশ্যনটো কি আছিলে এখন কিতাপৰ দোকানত 4টা বছৰত বিক্ৰী হোৱা ইংৰাজী আৰু অসমীয়া কিতাপৰ সংখ্যা তলত দিয়া হ'ল এইকেইটা বছৰত ইংৰাজী আৰু অসমীয়া কিতাপ উপযুক্ত স্কেল ব্যৱহাৰ কৰি দ্বৈত দ্বন্দ্বলেখে অংকন কৰা আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া একেই দ্বৈত দ্বন্দ্বলেখে অংকন কৰিব লাগে এইটো যেনেকুৱা ঠিক তেনেধৰণে আটাইতকৈ বেছি অসমীয়া কিতাপ কোনটো চনত বিক্ৰী হৈছিল এতিয়া যেতিয়া ছবিটো ধুনীয়াকৈ আঁকিব পাৰিবা তোমালোকে গমে পাবা আটাইতকৈ বেছি অসমীয়া কিতাপ ইয়াত চাইও ক'ব পাৰি অসমীয়া কিতাপ আটাইতকৈ বেছি ক'ত আছে নো 652 2017 চনত আটাইতকৈ বেছি অসমীয়া কিতাপ বিক্ৰী হৈছে 2016 চনত বিক্ৰী হোৱা অসমীয়া আৰু ইংৰাজী কিতাপৰ পাৰ্থক্য কিমান 16 চনত অসমীয়া আৰু ইংৰাজী কিতাপৰ পাৰ্থক্য এইটো পৰা এইটো মাইনাছ কৰি দিবা 150 হ'ব 150 ইয়াৰ পৰা ক'ব পাৰি আৰু 2015 চনত মুঠ কিতাপ কিমান বিক্ৰী হৈছিল 15 চনত সো এই দুটা যোগ কৰিবা 400 + 600 1000 2015 চনত মুঠ কিতাপ 1000 বিক্ৰী হৈছিল দ্বন্দ্বটো আঁকিবা বাকি কোৱেশ্যন কেইটা মই কৈ দিলোঁ ঠিক তেনেধৰণে কৰিব পাৰিবা সো তোমালোকে ইয়াৰ দ্বৈত দ্বন্দ্বলেখ এই দুটা 4 আৰু 5 মই তোমালোকক হোমৱৰ্ক কৰিলোঁ ওকে সো এইটোৰ জৰিয়তে আমাৰ 3.3 অনুশীলনীটো আজি সম্পূৰ্ণ হৈছে ইয়াৰ পিছত আমি সুযোগ আৰু সম্ভাৱিতা এটা নতুন কনচেপ্টৰ বিষয়ে আলোচনা কৰিম সো আজিলৈ এইখিনিতে থাকক